নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি ডুৱেইন জনছনৰ কথা ডিছকাছ কৰিম দ্য ৰক ৰিচেণ্টলি তেওঁৰ মুভি ওলাইছিল ব্লেক এডাম আপোনালোকৰ বহুতে নিশ্চয় চাইছে ডুৱেইন জনছনৰ লাইফ ষ্টৰী বহুত ইণ্টাৰেষ্টিং হয় তেওঁ বৰ্তমান ওৱান অফ দ্য হায়েষ্ট পেইড এক্টৰ ইন হলিউড সৰুতে আমি ৰেছলিং চাইছিলোঁ WWE ৰ স্মেকডাউন দ্য ৰকক আমি ফ'ল' কৰিছিলোঁ তেতিয়াৰ পৰাই পিছে আপোনালোকৰ ফেভৰেট ৰেছলাৰ কোন আছিল কমেণ্ট কৰিব মোৰ পাৰ্চনেলি জন চিনা ফেভৰেট বাট দ্য ৰক 1996 4 নৱেম্বৰত যেতিয়া এণ্ট্ৰি কৰিলে মনডে নাইট ৰত মানুহবোৰ পাগল হৈ গ'ল তেওঁৰ বাবে তেওঁ ৰেছলিঙক আৰু বহুত বেছি ফেমাছ কৰি তুলিলে ইমান ফেন বেছ হৈ গৈছিল বৰ্তমানটো $10 মিলিয়ন তেওঁৰ নেটৱৰ্থ বহুত ৰিচ বাট তেওঁ ইমান দূৰ আহি পোৱা ষ্টৰী বহুত ইম'চনেল হয় ইনষ্টাগ্ৰামতো 100 মিলিয়ন ফলোৱাৰ্ছ আছে এক্টৰ্ছবোৰৰ ভিতৰত ওৱান অফ দ্য মষ্ট ফলোড এক্টৰ চ' তেওঁৰ লাইফ ষ্টৰী শুনাৰ আগত যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চ' ৰকৰ জন্ম হৈছিল 4 মে 1972 আমেৰিকাত হাৱাইত ডাঙৰ দীঘল হ'ল তেওঁৰ ফাদাৰ এণ্ড গ্ৰেণ্ডফাদাৰ গোটেই ৰেছলিং ফেমিলিয়ে আছিল জিন্সতেই আছিল ৰেছলিং দেউতাকে বেছি ছাকচেছ হ'ব পৰা নাছিল কাৰণ সেই সময়ত ৰেছলিং ইমান ফেমাছ নাছিল জাষ্ট এণ্টাৰটেইনৰ বাবে চাইছিল ইমান পইচাও নাছিল ৰকে নিজৰ দেউতাকক ফাইট কৰা দেখিলে নিজেও ৰেছলিঙত আহিব খোজে কিন্তু ৰকৰ দেউতাকে ৰিফিউজ কৰে যে নালাগে তুমি আহিব ৰকে সুধিলে কিয় দেউতাকে ক'লে যে মোৰ ওচৰত একো নাই পইচা অলপো ছেভ কৰিব পৰা নাই যি পইচা আছে সেয়া শেষ হ'লে আমি ৰাস্তাত আহি পৰিম সেইকাৰণে তুমি ৰেছলিঙত আহিব নালাগে ৰকে বহুবাৰ জেইলো যাই পাইছে বহুত ডিপ্ৰেশ্যনত আছিল প্লাছ বহুত ইম'চনেল মানুহ তেওঁৰ যি প্ৰডাকশ্যন হাউচ 7 বাক্স তাৰো বহুত ইণ্টাৰেষ্টিং ষ্টৰী হয় ব্লেক এডাম ৰকেই প্ৰডিউচ কৰিছে ৰকে 14 ইয়াৰ্ছ আছিল তেতিয়া ঘৰ আহোঁতে তেওঁৰ মাক আৰ্থাৰ জনছন কান্দি আছিল চ' ৰকে তাৰ কাৰণ সোধাত মাকে ক'লে মাহত সিহঁতৰ $100 মান হাউচ ৰেণ্ট হয় বৰ্তমান সেই ঘৰটো লৈ লোৱা হ'ল সিহঁতৰ পৰা আমেৰিকাত একজেক্ট টাইমত ভাড়া ভৰিব লাগে নহ'লে লগালগ ঘৰ খালী কৰিব লাগে ইণ্ডিয়াত তথাপি 1-2 মাহমান ৰখে আমেৰিকাত ৰেণ্ট লছ বহুত ষ্ট্ৰিক্ট কাৰণ তাত বেছিভাগ মানুহে ঘৰ নিকিনে জাষ্ট ভাড়াতেই থাকে চ' এটা সময়ত ৰকে চুৰ কৰা ষ্টাৰ্ট কৰিলে য়েছ মাল্টিপল টাইমছ এৰেষ্ট কৰা হৈছিল তেওঁক 14 to 18 ইয়াৰ্ছলৈ তেওঁ ফুটবল বহুত ভাল পোৱা ষ্টাৰ হ'ল কলেজ যোৱা টাইমত তেওঁ 6.5 ফুট ওখ তেওঁৰ ফুটবল টীমত ছিলেকশ্যন হৈ গৈছিল পিছত তেওঁ ভাবিলে যে তেওঁৰ এজত বহুতে ইমান দূৰ আগবাঢ়ি গ'ল মই ইয়াতে আছোঁ কিবা এটা কৰিব লাগিব এনেকুৱা সকলোৰে লগত হয় যে মোৰ ফ্ৰেণ্ডছ ইটোৱে এয়া কৰি আছে সেয়া কৰি আছে মোৰ এক্সিষ্টেঞ্চ ক'ত চ' ৰকে ফুটবল খেলি বেছি পইচা পোৱা নাছিল চ' তেওঁৰ মাইণ্ডত এইবোৰ চিন্তা আহিব ধৰিলে তেওঁ ভাবিলে তেওঁৰ ফ্ৰেণ্ডছবোৰে নিজৰ ফেমিলিক গাড়ী গিফ্ট কৰি আছে ঘৰ গিফ্ট কৰি আছে ট্ৰেভেলিঙৰ বাবে পে' কৰি আছে চ' তেওঁ নিজৰ মাকক গিফ্ট কৰিবৰ বাবে যেতিয়া পইচা খুচুৰিব ধৰে মাত্ৰ 7 বাক্স আছিল তেওঁৰ হাতত বহুতেই কম চ' তাৰ বাবেই তেওঁৰ প্ৰডাকশ্যনৰ নাম 7 বাক্স ৰাখিছে কাৰণ সেই মোমেণ্টটো তেওঁৰ লাইফ চেঞ্জ কৰি তুলিছে চ' নিজে কি কৰিব মন যায় এটা ফিলিং থাকেই ভিতৰত 24 এজত ৰকে ৰেছলিঙত যোৱাৰ কথাই ভাবিলে দেউতাকে আকৌ গালি পাৰিলে ষ্টিল তেওঁ গ'ল কণ্ট্ৰেক্ট চাইন কৰিলে আৰু মনডে নাইট ৰ কৰিলে তাৰপিছত আৰু পিছমূৰ কৰি চাব লগা কেতিয়াও নহ'ল তেওঁৰ পইচাৰ প্ৰব্লেম এভৰিথিং শেষ হৈ গ'ল তাৰপিছত ৰেছলিঙক তেওঁ বেলেগ এটা লেভেললৈ লৈ গ'ল ৰ স্মেকডাউনত মজা পাৰফৰ্ম কৰিলে 2000ৰ পৰা 2005 2006 লৈ ৰেছলিঙত বহুত চেঞ্জেছ আহিছিল আৰু ৰেছলিঙৰ গ'ল্ডেন পিৰিয়ড আহিছিল ৰেছলিঙৰ প্ৰতি ক্ৰেজ বহুত আছিল তেতিয়া আমাৰ মাজত ৰৱে WWEক বহুত প্ৰফিট দিছে ৰকৰ সময়ত লাখ লাখ মানুহে চাইছিল চাওক আমি সকলোৱে জানো যে WWE অবভিয়াছলি স্ক্ৰিপ্টেড হয় চ' ৰকে যিবোৰ মেটচ জিকিছে সেইবোৰো ৰকে কৈছিল ক্ৰেক ইন দ্য ৱলৰ তাত ৱলত অলপো ক্ৰেক থাকিলে তাক ভেদি ওলাই যাব লাগে লাইফটো এটা ৰুম আৰু সেই ক্ৰেকটো এটা অপৰচুনিটি প্ৰথমতে ৰক অলপ ক্ষীণ আছিল কিন্তু হাৰকিউলিছ মুভিখনৰ বাবে যেতিয়া বডি বনালে পিপল হেভ গন ক্ৰেজি এফালে হাইট লগতে বাল্কি মাছলছ 2004ত তেওঁ ৰেছলিঙৰ পৰা ওলালে 8 ইয়াৰ্ছ তেওঁ ৰেছলিঙত কাম কৰি ছাকচেছ পালে কিন্তু তথাপি মাজে মাজে অহা যোৱা কৰে স্পেচিয়েল এপিছ'ড টাইপ 2008তো আহিছিল এবাৰ নতুনকৈ জন চিনাৰ লগতো লাগিছিল চ' তেনেকুৱা ৰেছলিং হি কেন নেভাৰ লিভ চ' লাইফত কেতিয়াও গিভ আপ নকৰিব যি ভাল পায় তাকে কৰি আগবাঢ়ি যাওক ওৱান ডে দ্য টাইম উইল কাম চ' আজিৰ ভিডিঅ'টো এইখিনিলৈকে আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব